এতিয়া শাওণ মাহ ৰাজ্যৰ চৌদিশে এতিয়া খেতিপথাৰত ব্যাপক ব্যস্ততা সোণোৱালী সপোন সিঁচাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁও বাতিপুৰীৰ পৰা আমাৰ সাংবাদিকে যুগুতাইছিল এক বিশেষ প্ৰতিবেদন এতিয়া আচলতে শাওণ মাহ আৰু এই শাওণ মাহ বুলি ক'লে এতিয়া খেতিয়কৰ আচলতে ৰোৱনীসকলৰ মাজত ওলাহে নধৰা মন এটা কথা ক'ব লাগিব যে অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া শাওণ মাহত দেখিবলৈ পোৱা গৈছে ৰোৱনীসকলৰ এতিয়া গাত তত নাই আৰু এনেধৰণে আজি awn24 নিউজে আহি পথাৰৰ পৰা দৃশ্য সংগ্ৰহ কৰিবলৈ আমি উপস্থিত হৈছোহি গোলাঘাটৰ বাতিপুৰীয়াৰ এনেকুৱা এখন পথাৰত আমি আহি উপস্থিত হৈছোহি য'ত আমি দেখিবলৈ পাইছোঁ এই গাঁওখনৰ এটা পৰম্পৰা আছে এটা সংস্কৃতি আছে যে কোনো ধৰণৰ পইচাৰ বাবে নহয় আচলতে এইসকল ৰোৱনীয়ে ইঘৰে আন ঘৰৰ সৈতে সহায় সহযোগ আগবঢ়ায় আৰু তেনেধৰণে আজি এই পথাৰত আমি ইয়াৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ কেমেৰা পাৰ্চনৰ সমগ্ৰ পৰিৱেশ মই দেখুৱাবৰ কাৰণে অলপ অনুৰোধ জনাইছোঁ যাব বিচাৰিছোঁ এগৰাকী ৰোৱনীৰ ওচৰলৈ তেওঁলোকৰ কেনেকুৱা অনুভৱ আজি মই অকণমান জানিব বিচাৰিছোঁ কি ক'ব এইখিনি মুহূৰ্তত কেনেকুৱা লাগিছে আজি এয়া হাৰিয়া পাইছোঁ আমি ৰুই ভালেই লাগিছে আমি ঘৰৰ পৰা সিঘৰলৈ আমি যাওঁ আৰু আমাৰ খুৰী হ'লেও আমি যাওঁ খুৰীটো আমাৰ ঘৰ ঘৰলৈ আহে আমি এনেকৈ প্ৰত্যেক বছৰে কৰি যাওঁ আমি খেতি আচলতে আপোনালোকৰ পথাৰত যিটো আনন্দ হয় কিবা পৰম্পৰাগত আপোনালোকে খাদ্য খায় নেকি ইয়াত খোৱা যায় কি খোৱা হয় এয়া আজি হাৰিয়া পাতিলে এয়া মাছ মাংস তেনেকৈ ওলায় যিহেতু আপোনালোক আহোম সম্প্ৰদায়ৰ লোক ইয়াত কেনেধৰণৰ খাদ্যভাগ কেনেকুৱা হয় পথাৰত আচলতে যিটো ফূৰ্তি ফাৰ্তা হ'বলৈ কেনেকুৱা হয় আচলতে সেইটো ওলায় বাৰু নোলোৱা নহয় কিছুমান মানুহে খাব কিছুমান মানুহে নাখায় আপোনালোকৰ পথাৰত যেতিয়া কাম চলি থাকে কেনেকুৱা ধৰণৰ ফূৰ্তি ভাল লাগে বহুত ভাল লাগে কথা ওলায় তাৰপিছত এইবোৰ গান বাজনা চব চলি যায় বহুত ভাল লাগে নিশ্চয়কৈ ক'ব লাগিব এয়া আপোনালোকে শুনিলে যে এনেধৰণে আচলতে আনন্দ উল্লাহৰ মাজত এইসকল ৰোৱনীয়ে অসমৰ এয়াই নহয় অসমৰ ভিন্ন প্ৰান্তত এনেধৰণে আচলতে চলি আছে আজি শাওণ মাহৰ পৰিৱেশ আৰু এই পৰিৱেশ আমি বিভিন্ন স্থানৰ পৰা আমি দেখুৱাই যাম আপোনালোকক গোলাঘাটৰ এইখন ডেৰগাঁৱৰ বাতিপুৰীয়াৰ পৰা আপোনালোকক দেখুৱালোঁ এই পৰিৱেশ ৰোৱনীসকলৰ এতিয়া গা হাতখন পৰম্পৰাগত কৃষি পদ্ধতি ম্লান পৰিছে যদিও গাঁৱৰ ভূঁই ৰোৱা পৰম্পৰা এতিয়াও পাহৰা নাই গাঁৱৰ লোকসকলে আনন্দপূৰ্ণ এক পৰিৱেশৰ মাজত ভূঁই ৰোৱা পৰম্পৰাক আবদ্ধ কৰিলে আমাৰ কেমেৰাত একে সময়তে এটা মাহ বিদ্যালয় বন্ধৰ সময়ছোৱাত এনেকৈ পথাৰত মাছ ধৰি বোকা খেলিছে গাঁৱৰ ল'ৰা ছোৱালীবোৰে একেলগতে পুখুৰীত সাঁতুৰি নাদুৰি পাৰ কৰিলে গৰম বন্ধৰ দিনবোৰ awn24 নিউজে কেৱল এয়াই নহয় মৰাণৰ খোৱাং বাহনী পথাৰৰ পৰা আমাৰ এক দৃশ্য সংগ্ৰহ কৰিছে আমাৰ সাংবাদিকে আমি সেয়াও দেখুৱাম আপোনালোকক আৰু একে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যি পথাৰৰ যি পৰম্পৰা সেই পৰম্পৰা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গাঁৱলীয়া পৰিৱেশৰ মাজত এনেকৈ ভূঁই ৰোৱা পৰম্পৰাৰ আনন্দ পৰিৱেশ আমাৰ কেমেৰাত আবদ্ধ হ'ল মৰাণৰ খোৱাং বাহনী পথাৰৰ পৰাও এইসকল গঞায়ো এনেকৈ ব্যস্ত হৈ পৰিল ভূঁই ৰোৱাত তাৰ মাজতেই এনেকৈ আনন্দ ফূৰ্তিৰ মাজত পথাৰতে বোকা খেলি গান গাই মতলীয়া হৈ পৰিল ৰোৱনীসকল আজি 15 গৰাকী হৈছে 15 গৰাকী হয় কি ধানৰ খেতি কৰে ৰঞ্জিত মনচুৰি বৰা জহা এইবিলাকে কৰা হৈছে অঁ এই যেনেকৈ নভূঁই ৰোওঁতে ফূৰ্তি অলপ হয়নে ফূৰ্তি যে হয় বহুতেই হয় ফূৰ্তি আজি এনে হৈছে নেকি হৈছে বোকা চিটি হৈছে আউলৰ পথাৰত হাই ভোৰেনো ৰৈ আছিলোঁ লগৰনো সমনীয়াৰ লগত মুঠতে এতিয়া শাওণৰ পথাৰ দৰা সোণোৱালী কৰাত ব্যস্ত খেতিয়কসকল ভাৰে ভাৰে আনিছে এনেকৈ কঠীয়া ব্যস্ত মাথো সেউজীয়া পথাৰত সোণোৱালী সপোন সিঁচাত ডেৰগাঁৱৰ পৰা কেমেৰা পাৰ্চন প্ৰণৱৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট আৰু মৰাণৰ পৰা যুগান্ত দিহিঙীয়া ৰিপৰ্ট awn24 নিউজ আউলৰ পথাৰত হাই ভোৰেনো ৰৈ আছিল
পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বাণিজ্য মেলা দেৰগাঁও কোৰালগুৰিত ইউনাইটেড বেংকৰ কাষত 25 জুলাইৰ পৰা 7 আগষ্টলৈকে থাকিব এই ৰাষ্ট্ৰীয় বাণিজ্য মেলা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিপণীসমূহে অংশগ্ৰহণ কৰিব এই মেলা পলাশবাৰী এৰী কাপোৰ ধেমাজিৰ মুগাৰ মেখেলা চাদৰ অসমীয়া গহনা আয়ুৰ্বেদিকৰ বিপণীও আছে এই মেলাত মাত্ৰ 12 দিনৰ বাবেহে উপলব্ধ থাকিব কোৰালগুৰিত এই মেলা